গ্ৰেজুৱেশ্যন মিনিমাম গ্ৰেজুৱেট লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ পৰা হ'ব লেণ্ড ৰেকৰ্ড ছুপাৰভাইজাৰ প্ৰমোশ্যনত লেণ্ড ৰেকৰ্ড ছুপাৰভাইজাৰৰ পৰা প্ৰমোশ্যনত হ'ব লেণ্ড ৰেকৰ্ড ইনস্পেক্টৰ লেণ্ড ৰেকৰ্ড ইনস্পেক্টৰৰ পৰা অন প্ৰমোশ্যন হ'ব লেণ্ড ৰেকৰ্ড অফিচাৰ আৰু পাছৰ দুটা কেটেগৰী আফটাৰ গেটিং প্ৰমোশ্যন লেণ্ড ৰেকৰ্ড ইনস্পেক্টৰ আৰু লেণ্ড ৰেকৰ্ড অফিচাৰ হ'ব গেজেটেড পোষ্ট এই কথাটো অলপ আৰু এটা গুৰুত্বপূৰ্ণ আগতে মণ্ডল ডিষ্ট্ৰিক্টৰ পৰা ট্ৰান্সফাৰ নহৈছিল এতিয়াৰ পৰা কি হ'ব এই নতুন কেটেগৰীত কি হ'ব নতুন কেডাৰৰ ৰিক্ৰুটমেণ্টত কি হ'ব বা আগৰ মণ্ডলখিনিও এই কেটেগৰী আণ্ডাৰলৈকে আহিব মানে এতিয়া মণ্ডল অট'মেটিকেলি লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট হৈ যাব কানানগু অট'মেটিকেলি নন লেণ্ড ৰেকৰ্ড ছুপাৰভাইজাৰ হৈ যাব তেওঁলোক 5 বছৰহে মেক্সিমাম এখন ডিষ্ট্ৰিক্টত থাকিব পাৰিব এতিয়াৰ পৰা 5 বছৰৰ ওপৰত তেওঁলোক এখন ডিষ্ট্ৰিক্টত থাকিব নোৱাৰিব তেওঁলোকৰ ট্ৰান্সফাৰ হ'ব আৰু নেক্সট পোষ্ট কেইটা গেজেটেড পোষ্ট হ'ব সেইটো এটা খুব ডাঙৰ আজি আমাৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ বুলি মই ক'ব খোজো সেকেন্ডলি আমি দুটা পেপাৰ মিলৰ কথা সময়ে সময়ে ডিছকাশ্যন কৰি আহিছোঁ কেবিনেটে যোৱা 1.5 বছৰত বা 14 মাহত যথেষ্ট কেইবাটাও সিদ্ধান্ত নগাঁও কাগজ কল আৰু শিলচৰ আমাৰ প্ৰাছগাম কাগজ কল লৈ আহিছে আপোনালোকক আমি অৱগত কৰি আহিছোঁ 850 কোটি টকাৰ আমি তেখেতলোকক দেনা দি এই দুইটা মিলৰ আৰু HPCৰ যিখিনি সম্পত্তি আছিলে সেইখিনি অসম চৰকাৰে আমি পাবলৈ সক্ষম হৈছোঁ কিন্তু আমাৰ প্ৰকৃত উদ্দেশ্য আছিলে মানুহখিনিক সহায় কৰা এই তাৰ এটা এগ্ৰিমেণ্ট আছিলে যিসকলে চাকৰি কৰিব পাৰে তেওঁলোকক আমি অসম গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি দিম আৰু তাৰে আজি 66ক আমি চাকৰি দিয়াৰ সিদ্ধান্ত কেবিনেটে ল'লো 66ৰ ফাইনেন্স ডিপাৰ্টমেণ্টত এগৰাকীয়ে পাব ফিচাৰী ডিপাৰ্টমেণ্টত 4 গৰাকীয়ে পাব ইৰিগেশ্যন ডিপাৰ্টমেণ্টত 2 গৰাকীয়ে পাব ইনফৰমেশ্যন এণ্ড টেকনলজি ডিপাৰ্টমেণ্টত 4 জনে পাব PWD বিল্ডিং এণ্ড নেশ্যনেল হাইৱেত পাব 4 জনে PWD ৰুটছ ডিপাৰ্টমেণ্টত পাব 9 জনে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডিপাৰ্টমেণ্টত পাব 24 জনে আৰু ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড PE ডিপাৰ্টমেণ্টত পাব 18 জন টোটেল 66 জন আমাৰ দুটা পেপাৰ মিলৰ যিসকলে চাকৰি কৰিব পাৰে যাৰ বয়স আছে তেওঁলোকে চাকৰি পোৱাৰ আজি সিদ্ধান্ত লোৱা হ'ল ইমিডিয়েটলি তেখেতলোকে এপইণ্টমেণ্ট লেটাৰ পাব আৰু চাকৰিত যোগদান কৰিব পাৰিব 66 গৰাকী এতিয়ালৈকে আৰু হ'ব আৰু কেইগৰাকীমান হ'ব ইঞ্জিনিয়াৰ্ছ কেইগৰাকীমান হ'বলৈ আছে সেই কেইগৰাকীও হ'ব কিন্তু সোফাৰ আজি কেবিনেটৰ সিদ্ধান্ত হ'ল 66 গৰাকীয়ে অসমৰ বিভিন্ন ডিপাৰ্টমেণ্টত মই কৈ দিলো ইতিমধ্যে আকৌ ক'ব লাগিব ডিপাৰ্টমেণ্ট কেইটা এই ডিপাৰ্টমেণ্ট কেইটাত 66 গৰাকীয়ে চাকৰি কৰাৰ সুবিধা পাব ইমিডিয়েটলি মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত তেখেতলোকক বিভিন্ন ডিপাৰ্টমেণ্টৰ মই যেনেকৈ ক'লো সেই ডিপাৰ্টমেণ্টসমূহৰ পৰা এপইণ্টমেণ্ট লেটাৰ দিবলৈকে নিৰ্দেশ দিয়া হৈছে আমাৰ এটা খুব 17 চনত আমাৰ যোৱা যেতিয়া চৰকাৰখন আছিলে 2017 চনত এটা আমি খুব ডাঙৰ সিদ্ধান্ত লৈছিলোঁ যিসকল চৰকাৰী চাকৰিয়াল কৰ্মৰত অৱস্থাত মৃত্যুমুখত পৰিছিলে তেওঁলোকৰ ফেমিলিক কম্পেনশ্যনেট গ্ৰাউণ্ডৰ চাকৰি বাদ দি আমি তেওঁ যিখিনি দৰমহা লাষ্ট দিনত পাইছিলে যিখিনি সুবিধা লাষ্ট মাহটোত পাইছিলে তেখেতৰ ফেমিলিক আমি তেখেতৰ ৰিটায়াৰমেণ্টৰ সময়লৈকে দিয়াৰ ব্যৱস্থা কৰিছিলোঁ এটো খুব এটা ডাঙৰ ব্যৱস্থা আছিলে কাৰণ কম্পেনশ্যনেট গ্ৰাউণ্ডৰ চাকৰি 5 বছৰ 10 বছৰলৈকে নাপায় আমাৰ যোৱা চৰকাৰখনে সিদ্ধান্ত লৈছিল এতিয়াৰ পৰা মানে 2017 পাছৰ পৰা যিসকল ব্যক্তি আমাৰ চৰকাৰী অসম চৰকাৰৰ চাকৰিয়াল কাৰোবাৰ যদি অস্বাভাৱিক মৃত্যু হয় তেখেতলোকৰ পৰিয়ালে তেখেতলোকৰ চাকৰি থকা লৈকে সেই দৰমহাটো পোৱাৰ ব্যৱস্থা কৰা হৈছিল আজি তাত অল ইণ্ডিয়া কেডাৰ মানে তাতে আমাৰ এই নিয়মৰ অধীনত IAS IPS যিসকল অসমত কৰ্মৰত তেখেতলোককো আনাৰ ব্যৱস্থা কৰা হ'ল
আজি কেইবাটাও আমাৰ ৰিনিউৱেবল এনাৰ্জি আৰু ক্লিন এনাৰ্জিৰ কাৰণে MOU কৰা হৈছে তাৰ কাৰণে কেবিনেটে এপ্ৰুভেল দিছে মই পঢ়ি গৈছো টু গিভ a boost to solar power the state cabinet has approved the joint venture agreement between Assam Power Generation Corporation Limited and Oil India Limited for setting up a 25 megawatt solar plant in Namrup মানে আমাৰ নামৰূপত যি আমাৰ পাৱাৰ প্লান্ট আছে তাত অৱশিষ্ট মাটিত অইল ইণ্ডিয়া লিমিটেডৰ লগত অসম গভৰ্ণমেণ্টৰ APGCL এ লগ লাগি 25 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদনৰ কাৰণে এখন MOU কৰিছে এই MOU খনত আমাৰ অসম গভৰ্ণমেণ্টৰ APGCL ৰ শ্বেয়াৰ থাকিব 51% আৰু অইল ইণ্ডিয়া লিমিটেডৰ শ্বেয়াৰ থাকিব 49% আমি কাৰেণ্টত অসম এতিয়াও সেলফ সাফিসিয়েন্ট নহয় মানে ইলেক্ট্ৰিসিটি প্ৰডাকশনত তাৰ কাৰণে আমি খুব সিৰিয়াসলি কৰি আছো আৰু আজিৰ তাৰিখত ক্লিন এনাৰ্জি বহুত ইম্পৰ্টেন্ট এই আজিৰ সিদ্ধান্তটোৱে অসমৰ ক্লিন এনাৰ্জি ক্ষেত্ৰখন আগুৱাই যোৱাত যথেষ্ট সহায়ক হ'ব আৰু তাৰ পৰা আমি 25 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰিম আৰু এটা খুব পাৱাৰ ডিপাৰ্টমেন্টৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইন এন এফৰ্ট টু ষ্ট্ৰিমলাইন দ্য পাৱাৰ সেক্টৰ মই আকৌ কৈছো পাৱাৰত আমি সেলফ সাফিসিয়েন্ট নহয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে ইলেক্ট্ৰিচিটিত সেলফ সাফিসিয়েন্ট হ'বলৈ বা অসমৰ মানুহে যাতে 24 ঘণ্টা কাৰেণ্ট পায় তাৰ কাৰণে অহৰ্নিশে কাম কৰি আছে আৰু এটা সিদ্ধান্ত আজি কেবিনেটত লোৱা হৈছে মই আপোনালোকৰ আগত পঢ়ি গৈছো In an effort to streamline the power sector, the state cabinet has approved the issue of government notification for transfer of asset and liabilities relating to transfer and trading function of ACB to APDCL and consolidated opening balance sheet of APDCL as on 1/4/2009. The cabinet has approved the balance sheet of APDCL as on 31st March 2003 with transfer of residual function of ACB consequent upon registration of ACB. এই গুটেকেইটা মই আকৌ কৈছো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আপোনালোকৰ আগত মই এখানে পঢ়ি গৈছো কিন্তু এই কিটা ৰিফৰ্মছে আমাৰ পাৱাৰ ডিপাৰ্টমেন্টক আৰু শক্তিশালী কৰিব আৰু এখন MOU আমাৰ পাৱাৰ ডিপাৰ্টমেন্টৰে APDCL আৰু SJVN গ্ৰীণ এনাৰ্জি লিমিটেড নামৰ এটা কোম্পানীৰ মাজত হৈছে for seamless development of renewable energy jitu mo already koi asilu it's an another project ako eta beleg eta project akana ako poisu in Assam the state cabinet has approved the signing of MOU between APDCL and SJVN Green Energy Limited a wholly owned subsidiary of Sutlej Jal Vidyut Nigam Limited for creation of a joint venture company APDCL aru SJVN Green Energy নামৰ লিমিটেড নামৰ কোম্পানী এটাৰ মাজত এটা MOU হৈছে এই MOU খনৰ যোগেদি বা জয়েন্ট ভেঞ্চাৰ কোম্পানীটোৰ যোগেদি মানে দুটা কোম্পানী আমাৰ APDCL আৰু SJVN Green Energy Limited কোম্পানী দুটাৰ জয়েন্ট ভেঞ্চাৰ কৰি আমি কি কৰিব খুজিছো will be set up at a cost approximate 2450 crore with equity participation of 51% SGEL 51% he company tour aru amar 49% ami ekhon notun agreement koribo khuisu agreement khonor total mulya hobo 2450 koti toka tar share Asam governmentor APDCL er hobo 49% aru amar jitu SGEL buli company teolokor 51% hobo aru ei project tu jodi hoy এই প্ৰজেক্টটো হলে আমাৰ কনষ্ট্ৰাকচনৰ সময়ত 2000 মানুহে কাম পাব অসমত আৰু 1000 মানুহে মেইনটেনেন্সৰ পাছত মানে কনষ্ট্ৰাকচনৰ পাছত কাম পোৱাৰ সুবিধা হ'ব আৰু নতুনকৈ পাৱাৰ ইয়াতে ক্ৰিয়েট হ'ব আজি আমাৰ মেডিকেল ক্ষেত্ৰখনৰ কাৰণে এটা আৰু উল্লেখযোগ্য
দিন বুলি মই উপলব্ধি কৰোঁ। ময়ো অলপ দিন আপোনালোকে জানে হেল্থ ডিপাৰ্টমেণ্টৰ ষ্টেট মিনিষ্টাৰ হিচাপে আছিলোঁ। মই ডক্টৰৰ আমাৰ সমস্যাটোৰ বিষয়ে আমি সকলোৱে অৱগত, ময়ো অৱগত, আপোনালোকো অৱগত। আমাৰ আগতে ডক্টৰ, মই যেতিয়া অকণমান এলাবৰেট কৰিছোঁ, মই যেতিয়া MOH হেল্থ হিচাপে আছিলোঁ যোৱাখন চৰকাৰত, তেতিয়া প্ৰথমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইখিনি সময়ত কেবিনেট মন্ত্ৰী আছিল হেল্থ ডিপাৰ্টমেণ্টত। অসমত 726 জন ডক্টৰ মাত্ৰ আমি পাইছিলোঁ বছৰত, যিটো এতিয়া প্ৰায় 1100 হৈছে। মানে আগতে মাত্ৰ 6খন মেডিকেল কলেজ আছিল, এতিয়া 9খন হৈছে, এতিয়া প্ৰায় 1100 মান হৈছেগৈ। কিন্তু কামিং 6-7 ইয়েৰ্ছত আমাৰ ডক্টৰৰ সংখ্যা হ'ব, বছৰত আমি উৎপাদন কৰিব পাৰিম বা